তেজপুৰৰ জয়মতী পথাৰত বিজেপিৰ সভা। শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ সংকল্প লৈছে বিজেপি আৰু সহযোগী দলৰ নেতাকৰ্মীসকলে। তেজপুৰ লোকসভাৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস, UPPLৰ ৰাণা গৌৰা নাৰ্জাৰী, তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰাঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, কিশোৰ উপাধ্যায়, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া, M-Tronৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অগপৰ জিলা সভাপতি ৰাতুল নাথ, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদিয়ে শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে তেজপুৰৰ জয়মতী পথাৰত এক বিশাল ৰাজনৈতিক সভা অনুষ্ঠিত কৰে। আমাৰ ৰাজহুৱা সভা, এই সভাত আমাৰ লগত সহযোগ কৰা অসম চৰকাৰৰ ৰঞ্জিত দত্ত ডাঙৰীয়াই জিলা আয়ুক্তৰ অফিচত অৰ্থাৎ নিৰ্বাচনী কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰি আজিৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা